সশ্ৰদ্ধ প্ৰণাম জ্ঞাপন কৰিছোঁ। আজিৰ অনুষ্ঠান বৰষাৰ আবেলি, গতিকে মই বৰষাৰ কবিতাটি পাঠ কৰিবলৈ আগবাঢ়িছোঁ। কবিতাৰ শিৰোনাম বৰ্ষা তুমি মধুৰ স্বৰ্গম। ৰিমঝিম নিৰৱচ্ছিন্ন লহৰ, এজাক মধুৰ স্বৰ্গম। স্বপ্নৰ শ্যামলিমাত অৱগাহন কৰি এয়া ৰৈ আছো মই তোমাৰ বাবে। হৃদয় জীয়াজুৰিৰ ঘাট, মিঠা মিঠা অপূৰ্ব বাট। অনুৰাগৰ বাগিচা মোৰ জীপাল হৈ উঠিছিল। কেতিয়া যে পদাৰ্পণ কৰিলা তুমি, আচ্ছাদিত মধুৰতাৰে দুৰন্ত সপোন এটি হৈ। টলমল সান্নিধ্য উমাল কল্পনা, প্ৰেমৰ মুকুলবোৰেও এটি এটি কৰি পাহি মেলিছিল। উপচি পৰিছিল হালোৱা ৰোৱনীৰ মনবোৰ, ভাল পোৱাৰ আতিশয্যৰে ভৰি পৰিছিল সেউতী মনাৰীৰ ভাল পোৱাবোৰ। সেউজ প্ৰতিশ্ৰুতিবোৰ দুচকু তাকি দি বৰ্ষা তুমি এনেদৰেই থাকা। মাথো নিবিচাৰো তোমাৰ মেঘালী আকাশ ভৰি বিজুলীত ভৰোল চিকমিকনি। নকৰিবা প্ৰতিখন হিয়াৰ স্বপ্ন ভাস্কৰ্যবোৰ বিষাদেৰে ভৰা কাহিনী কৰি। চিন্ময়ী কৰি কবিৰ অনুভূতি অনিন্দ সুন্দৰ সান্নিধ্যৰে আহিবা তুমি। তোমাৰ উপস্থিতিত ৰূপহী কল্পনাই তিৰবিৰি কৰিব প্ৰতিজন গীতিকাৰৰ প্ৰতিটো শব্দ। থাকে সকলোৰে নিজকে উপলব্ধি কৰাৰ অকুণ্ঠ প্ৰয়াস। চেতনাৰ গভীৰতাত প্ৰতিখন হৃদয়ে বিচাৰি তোমাক। আহিবা বৰ্ষা তোমাৰ সতে কটাম এইবোৰ ঝংকাৰিত ক্ষণ। আমি বিলীন হৈ পৰিম স্বৰ্গীয় আত্মীয়তাত। ধন্যবাদ।